বন্ধুসকল মই এতিয়া আহিছোঁ পাঞ্জাৱৰ এখন সুন্দৰ মাৰ্কেট এখনত সোমাইছোঁ আৰু এই মাৰ্কেটখন আপোনালোকক দেখুৱাই যাম। আপোনালোকে মাৰ্কেটখনত চাওক কি সুন্দৰ সুন্দৰ বস্তু দেখুৱাইছে। तबला कितने के भैया? वो कितना है? कितना है? हाँ 50 रुपया का। वो देखो ऐसा अपना सुंदर शॉपिंग तो यार एक्चुअली आज बहुत मैं बहुत बेसि बजार कर और सब सिम्पल कर केटामान बजार कर मैं शॉपिंग देखो होटेल है और यहाँ पापड़ भैया पापड़ कितना है? ये 100 का पैकेट है जी। 100 है ना? वो क्या है वो ये प्रसाद है जी। क्या ये प्रसाद है ये प्रसाद सुंदर सुंदर कपूर और सुंदर सुंदर सैंडल আছে सैंडल खूब सुंदर सैंडल पाए। वो कितना है क्या? हाँ कम भी नहीं होगा। वो जैकेट 750 एक्चुअली इते बेसि दाम ताते अलप कोनबाखन दुकाনত कम दामत पाइছিলোঁ। तो एया কি সুন্দৰ চেণ্ডেলবিলাক দেখুৱাইছোঁ আপোনালোকক। 250 আছে ইয়াতে। भैया वो कितना है? वो कितना है साइज? हाँ नहीं वो दाम कितना है? ये 600 की है। हाँ हाँ 350 আছে 250 का है। ये लो बड़ा सेम साइज की है। এয়া ধুনীয়া ধুনীয়া কাণত পিন্ধা হেৰি কৰা আৰু এইবিলাক চেণ্ডেলৰ দোকান হয়। এইবিলাক বিস্কুট আৰু কাপোৰৰ দোকান আছে বহুত ধুনীয়া ধুনীয়া বহুত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় আৰু একচুৱেলি বস্তু কিছুমান বহুত কম দামতো পোৱা যায় আৰু চেণ্ডেলবিলাকৰ দাম একেবাৰে কম আৰু কিছুমান ড্ৰেছৰ কাৰণে আমাৰ একচুৱেলি গুৱাহাটী চিটিতকৈ ইয়াতে দাম বহুত কম হয়। এইবিলাক চেণ্ডেল কি সুন্দৰ সুন্দৰ ধুনীয়া ধুনীয়া চেণ্ডেলৰ দোকান। এয়া খাৰু হয় এই হাতত পিন্ধা খাৰু খাৰু চাপ খুব সুন্দৰকৈ খাৰুৰ দোকান হয় এইখন। কি সুন্দৰ মাৰ্কেট আছে ইয়াতে যিমান পাৰে খাৰু একচুৱেলি মই লোৱাই নাই এতিয়ালৈকে খাৰু ল'ব লাগিব যাবৰ সময়ত ল'ব লাগিব খাৰু আৰু ইমান সুন্দৰ সুন্দৰ খাৰু মানে খাৰুৱে খাৰু ইয়াত খাৰুৱে খাৰু। পাঞ্জাৱত আহিব লাগে বহুত ধুনীয়া ধুনীয়া বস্তু পায় ইয়াত একদম বজাৰখন বহুত চাব লগা হয়। ইয়াতে ধুনীয়া ধুনীয়া কম কম ৰেটত শ্বল আৰু চুৱেটাৰ টুৱেটাৰ পায়। আমি এতিয়া চাম ইয়াতে মই কাপোৰ কিনি আছোঁ। ইয়াতে শ্বলবিলাকৰ দাম কিছুমান 250 আৰু কিছুমান 500ৰ আছে আৰু কিছুমান 700 আছে। বহুত ধুনীয়া ধুনীয়া চব শ্বল। ইয়াতে মই একচুৱেলি জেকেট মানে চালোঁ মই লোৱা নাই বাৰু। তো জেকেট 4 পিচ চুৱেটাৰ লৈছোঁ। দামবিলাক গুৱাহাটীতকৈ অলপমান কমো আছে বেছিও আছে। মই ক'ব নোৱাৰোঁ যে বেছি পাইছোঁ বুলি তথাপিতো মই দেখুৱাইছোঁ আপোনালোকক ইয়াতে শ্বপিংখন। ইয়াতে জেকেট আৰু চুৱেটাৰ আছে আৰু এক্সট্ৰা শাৰীও আছে। हाँ आप लोग पंजाब का है क्या? हाँ आपका नाम क्या है? सरदार गुरबचन सिंह। हाँ हाँ हम नाम बंटी। हाँ हाँ आप लोग पंजाब का कौन से गांव पे रहता है? पंजाब के गांव प्रतापपुर में रहता है। हाँ हाँ बहुत अच्छा एक्चुअली वो बाघा बॉर्डर वो पंजाब का वो कितना दूर से है? 35 किलोमीटर जहाँ से। हाँ अमृतसर से 35 किलोमीटर गोल्डन बाघा बॉर्डर। इधर में जाने से तो कोई प्रॉब्लम नहीं है ना? जाता है जी कोई नो प्रॉब्लम। से आदमी लोग को बाघा बॉर्डर पे बुलाओ देखने के लिए पंजाब। जाते बहुत जाते पंजाब कैसा है? बहुत अच्छा है ना? बहुत अच्छा पंजाब है। देखने से आने आदमी लोग से वो आने से बहुत बहुत एक्चुअली एंजॉय करना पड़ेगा। हाँ जी, हाँ जी, no हाँ problem। ठीक है हाँ ठीक है ठीक हाँ 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 जाम হয় ৰাস্তাটো বহুত ঠেক হয় একচুৱেলি আৰু ইয়াত মানে এটা বস্তু মানে বহুত মানে ৰাস্তাত মানে জাম হয় মানে কাৰণ কিয় একদম সৰু সৰু ৰাস্তা ইয়াত মানে সেইটোৱে প্ৰব্লেম। বাকী চব ঠিকে আছে।
লাচিটো বহুত বেলেগ বিখ্যাত আৰু ইয়াত আহিলে এবাৰ লাচি আপোনালোকে খাওক খুব সুন্দৰ লাগে লাচিটো খাবই লাগে ইয়াত মানে বহুত মানে এটা ফেমাছ হয় মানে লাচিটোৰ কাৰণে মই লাচিটো বিচাৰি আছোঁ মানে আপোনালোকক দেখুৱাব পৰা নাই ইয়াতে ব্লেংকেট আছে ব্লেংকেটবিলাক নিয়া বহুত দিগদাৰ হয় ইয়াৰ পৰা কাৰণ প্লেনত আৰু ইমান যদি বজাৰ কৰা যায় বহুত শ্বপিঙত ইমান বস্তুবিলাক নিব লাগে সেইটো একদম মেইন মাৰ্কেট ইয়াত বহি কিতাপ এইখন হ'ল কাপোৰৰ মাৰ্কেট এই কাপোৰৰ মাৰ্কেটখন মই আপোনালোকক দেখুৱাইছোঁ কি সুন্দৰ সুন্দৰ কাপোৰ আছে স্কাৰ্ফ আছে শ্বল আছে চুৱেটাৰ আছে শাৰী আছে আৰু পাঞ্জাবী একচুৱেলি ইয়াত বেছিকৈ পাঞ্জাবী চেলৱাৰ পোৱা হয় আৰু ইয়াত পাঞ্জাবী শাৰী আছে তো আপোনালোকে চাওক মই দেখুৱাইছোঁ খুব সুন্দৰকৈ বহুত এয়া মেইন পাঞ্জাবী মানুহৰ এইখন ঠুঙৰি হয় এইখনে তেওঁলোকৰ মেইন চিন আৰু এইখন থাকিলেহে তেওঁলোকক একচুৱেলি পাঞ্জাবী বুলি গম পোৱা যায় আৰু এইটো হ'ল খালচা তেওঁলোকৰ এইটো একচুৱেলি মেইন চিন হয় আৰু এই খালচা চিনটোৱে তেওঁলোকৰ মানে কি মেইন মানে চিনাক্তকৰণ আৰু দেখিছে কি সুন্দৰ সুন্দৰ দেখিছে আৰু এইবিলাক কি সুন্দৰ সুন্দৰ স্বৰ্ণ মন্দিৰ ইয়াত দেখুওৱা হৈছে আৰু তুমি কি ল'লা বাবু বাবু কি ল'লা চকেট ল'লা বাবু খেলনা ল'লা এইখন ইয়াতে ধুনীয়া ধুনীয়া হ'ল গুৰু নানকজী ফটো খুব সুন্দৰকৈ ৰখা হৈছে এইটো একচুৱেলি গুৰুদ্বাৰৰ মানে যিখন মেইন মানে হেৰি হয় ঠিক এনেকুৱাকৈ ৰখা হয় আৰু যদি সুন্দৰ সুন্দৰ পিকচাৰ সুন্দৰকৈ ৰাখিছে মেইন ঠুঙৰি তেওঁলোকে ছাইডত ড্ৰেছৰ লগত ৰখা হয় এই ঠুঙৰিখন আৰু এইটোৱে হ'ল মেইন পাঞ্জাৱৰ চিন আৰু এই ঠুঙৰিখন নহ'লে তেওঁলোকৰ ধুনীয়া ধুনীয়া কালাৰো আছে এইটো হ'ল একচুৱেলি পাঞ্জাৱীবিলাকৰ মানে হাতত পিন্ধে তেওঁলোকে এইটো এপাত ডাঙৰ মানে তেওঁলোকৰ চিন হয় এপাত খাৰু হয় আৰু ইয়াতে বিভিন্ন ডিজাইনৰ খাৰু আছে আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ বন্ধুসকল মই আজি দেখুৱালোঁ আপোনালোকৰ পাঞ্জাৱৰ বজাৰখনো কেনেকুৱা আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাই থাকিব ইউক্তায়না ব্লগছ মই ইউক্তায়না ব্লগছত লৈ আহিম নতুন নতুন ভিডিঅ' আৰু আপোনালোকক বহুত ধুনীয়া ধুনীয়া জেগা প্লেচ দেখাম তো আপোনালোকে চাই থাকক ইউক্তায়না ব্লগ দয়া